আমগুৰিত টাইকাণ্ডোৰ প্ৰতিভাৰে জিলিকিছে এজন উদীয়মান যুৱক। আমগুৰিৰ বাউলীপুখুৰী কৈৱৰ্ত গাঁৱৰ পোৱালী দাস আৰু নিৰু দাসৰ পুত্ৰ উৎপল দাস। উৎপল সৰুৰে পৰা আছিল টাইকাণ্ডোৰ প্ৰতি আগ্ৰহী। উৎপলে ৰাজ্যৰ বিভিন্ন প্ৰান্তত টাইকাণ্ডো প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। একাগ্ৰতা আৰু আত্মবিশ্বাস থাকিলে যে নিজৰ প্ৰতিভা বিকাশ কৰিব পাৰি, সেয়াই প্ৰমাণ কৰি দেখুৱাইছে উৎপলে। কিছুদিন পূৰ্বে গুৱামত গাঁৱত অনুষ্ঠিত হোৱা টাইকণ্ডো প্ৰতিযোগিতাত উৎপলে ৰূপৰ পদক পাবলৈ সক্ষম হৈছিল। পুনৰ 2022 বৰ্ষৰ অহা মাহৰ 18 জানুৱাৰীৰ পৰা 21 জানুৱাৰীলৈকে নেপালত অনুষ্ঠিত হ'ব লগা টাইকণ্ডো প্ৰতিযোগিতাত ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব উৎপলে। এতিয়া উৎপলে অসমবাসীৰ পৰা বিচাৰিছে আশীৰ্বাদ। উল্লেখযোগ্য যে উৎপলৰ পৰিয়ালটো অতিকৈ দৰিদ্ৰ হোৱাৰ বাবে উৎপলে প্ৰতিভাৰ জখলাত আগুৱাই যোৱাত বহু অসুবিধা দেখা দিছে। আৰ্থিকভাৱে অতিকৈ দুৰ্বল উৎপলে মানৱ দৰদী ব্যক্তিৰ পৰা বিচাৰিছে অকণমান সহানুভূতি। কোনো হৃদয়বান লোকে যদি উৎপলক সহায়ৰ হাত আগবঢ়াব বিচাৰে, তেনেহ'লে আমাৰ স্ক্ৰীণত দেখুওৱা উৎপলৰ বেংক অৱ ইণ্ডিয়াৰ পাছবুকৰ IFSC কোড BKID 0005061 একাউণ্ট নম্বৰ 5061101100006151 নম্বৰত সহায়ৰ হাত আগবঢ়াব পাৰিব, নতুবা উৎপলৰ 6000785253 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব। গৌৰীসাগৰৰ পৰা সত্যমালীৰ প্ৰতিবেদন বি নিউজ আছাম। সৰুৰে পৰা ল'ৰাটো টাইকাণ্ডোত বহুত আগ্ৰহী আছিলে। বহুত ঠাইত খেলিবলৈ গৈছে আৰু তেনেকৈ এতিয়া আকৌ আগবাঢ়ি গৈ আছে খেলিবলৈ। কিন্তু আমাৰ ঘৰৰ পৰিয়ালৰ আৰ্থিক অৱস্থা একেবাৰে বেয়া। সকলো ৰাইজক মই এটা অনুৰোধ কৰোঁ যে আপোনালোকে আশীৰ্বাদ কৰি অকণমান সহায় সহযোগ কৰি অকণমান আগবঢ়াই নিয়ে যেন।